Hey guys, নমস্কাৰ জনাইছোঁ আমাৰ চেনেললৈ আমাৰ আলহী আহি আছে সেয়েহে খানা যোগাৰ কৰা হৈছে Hey guys, আমি আকৌ এটা হাঁহ মাৰিছোঁ কাৰণ এটা হাঁহ কম হ'ব বুলি পিনে আকৌ এটা মাৰিছোঁ আমি আৰু এটা হাঁহ কাটিবলৈ ৰেডি হৈছোঁ এইটো চাওক হাঁহ এটা কাটা হৈ গ'ল আৰু এটা আছে Hey guys, আজি খানাৰ বাবে অকণমান যোগাৰ কৰা হৈছে চাওক এইটো মাংস মাছ এইবিলাক চব্জি মানে পিঁয়াজ জলকীয়া আলু গোটেইখিনি কাটা হৈছে চাই লওক এইটো আমাৰ কুটু এতিয়া মাংস বনোৱা ষ্টাৰ্ট কৰিম আমি আজি চাওক আমি মাটিৰ ঘৰটোতে বনাইছোঁ কাৰণ মাটিৰ ঘৰত জুইত বনোৱা মাংস যি সোৱাদ লাগে সেইটো গেছত কেতিয়াও লাগিব নোৱাৰে সেয়ে আমি আজি মাংস মাটিৰ চুকাটোতে বনাইছোঁ আমি চুকা বুলি কওঁ তো আপোনালোকে কি বুলি কয় যদি পাৰে কমেণ্টত জনাই দিব এয়া আহক মাংসখিনি বনাওক এতিয়া আমি তেল দিম আমি তেল বেছিভাগ ৰিফাইন আৰু মিঠাতেল দুটাও লগ কৰি পিনে বনাওঁ সিদিনাখনো দেখিছে চাগে আপোনালোকে যে মিঠাতেল আৰু ৰিফাইন দুটাও মিক্স কৰি পিনে দিছোঁ তো আহক ষ্টাৰ্ট কৰোঁ কেনেকৈ বনোৱা হয় প্ৰচেছ চাওক এতিয়া আমি মছলা দিম পাঁচফোৰণ দি দিম তেজপাত দিছোঁ এতিয়া এতিয়া দি দিম পিঁয়াজ মনত আজি বেছিকৈ পিঁয়াজ দিছোঁ হা সেইদিনাখন কমেণ্টত দিছিলা যে পিঁয়াজ নাই দিয়া পিঁয়াজ কম হৈছে বুলি না তাৰ কাৰণে পিঁয়াজ বেছিকৈ দি দিছোঁ এতিয়া পিঁয়াজখিনি ভজা হৈ গ'ল চাওক পিঁয়াজখিনি কালাৰ উঠিছে এতিয়া এতিয়া আমি দিম মাংসখিনি এতিয়া মাংস দি দিছোঁ আমি কিমান ৰঙা এতিয়া আমাৰ মাংসখিনি বহুতখিনি ভাজা হৈ গ'ল এতিয়া আমি হালধি মছলা গোটেইখিনি দি দিম চাই যাওক এতিয়া হালধি দিছোঁ আমি তাৰপিছত আমি অকণমান লাৰি দিম এতিয়া আমি আলু দিছোঁ আলু দি দিছোঁ আমি এতিয়া আকৌ লাৰি দিম আমি পেষ্টখিনি দিম যিখিনি পেষ্ট বটা হৈছিলে এইটো মছলাটো দি দিম জিৰাৰ গুড়ি হয় বিলাহী দিছোঁ আমি নিমখখিনি দি দিম আপোনালোকৰ কোৱাণ্টিটি হিচাপে নিমখ দি দিব যিমানখিনি মাংস সিমানখিনি কোৱাণ্টিটি হিচাপে আমি নিমখ দিব এতিয়া বহুত টাইম আমি মাংসটো ভাজি থকাৰ পিছত এতিয়া আমি পানী দিম পানীটো আমি এতিয়াও গৰম পানী ইউজ কৰিছোঁ আপোনালোকেও পাৰে যদি গৰম পানী ইউজ কৰিব এতিয়া আমি মাংসটো পানী দি পিনে বইল কৰিম এয়া আমাৰ দালি হৈ গ'ল মাছ ভাজিও হৈ গ'ল চাওক আৰু মাংসখিনিও বহুত জলদি হৈ আছে চাওক কি ধুনীয়া কালাৰ হৈছে হাঁহৰ মাংসটো আপোনালোকে যিমান পাৰে মাংসখিনি লাৰি থাকিব তেতিয়াহ'লে আপোনাৰ টেষ্টটো ভাল হ'ব প্লাছ মাংসটো সিজিব
তো চাওঁ হওক আগলৈ মাংসখিনি প্ৰায় লৰা হৈ গৈছে এতিয়া আমি ইয়াত লাষ্ট পানী দিম ভিজিবলৈ চাওক কালাৰ কেনেকুৱা আহিছে এতিয়া পানী দিছোঁ আমি আৰু আমি এতিয়াও গৰম পানীয়ে ব্যৱহাৰ কৰিছোঁ এতিয়া আমি সিজিবলৈ ইয়াত ঢাকনি লগাই দিম ইয়াত চাওক ৰাইজসকল মাংস হৈ গ'ল মাংসৰ কালাৰটো কেনেকুৱা হৈছে আপোনালোকে চাওক এতিয়া আমি মাংসটো নুমাই দিম এতিয়া আমি ইয়াত গৰম মছলা দিম যোনটো গৰম মছলা আমি বটি লৈছোঁ গৰম মছলা দি দিলোঁ এতিয়া ঢাকি দিম আমাৰ মাংস হৈ গ'ল তো ৰাইজসকল কেনে পালে গোটেইবিলাকে কমেণ্ট কৰিব চাব শ্বেয়াৰ কৰিব ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ধন্যবাদ Oh